গুড মৰ্নিং আকৌ এটা সম্পূৰ্ণ নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি এটা ট্ৰিপত যাম ৰাতিপুৱা সেইকাৰণে সোনকালে উঠিলোঁ দেখিলে চকুটোক অলপ ফুলি আছে তো আজি আমি যাম অৰুণাচলৰ কিছুমান চিনাকি জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়া ধুনীয়া জেগা হয় তো ইয়াৰ যিকেইটা গোটেইকেইটা ভিডিঅ'কেইটা এপিছড হিচাপে আহিব কাৰণ আমি বেলেগ বেলেগ জেগা কিছুমানত যাম তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু এতিয়াও যদি মোক কোনোবা ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ফ'ল' কৰি ল'ব কাৰণ তাতে মই আপডেটছ দি থাকোঁ ক'ত যাওঁ কি কৰোঁ আৰু তাতে ধুনীয়া ধুনীয়া ড্ৰোন শ্বট দেখা পাব ড্ৰোনৰ ফটো দেখা পাব সকলোবোৰ দেখা পাব তাত গৈ ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব পোৱাহি নাই ইমান দেৰি ফাইনেলি আহি পালে আমাৰ কুম্ভকৰ্ণকেইটা ইমান দেৰি লাগে আহিবলৈ আৰু আমি এতিয়া পালোহি অৰুণাচল গেট আৰু ইয়াত আমি পাছ বনাব লাগিব পাছ বনোৱাৰ পাছতহে আমি আগলৈ যাব পাৰিম তো বাইকখন ইয়াতে ৰখাই লওঁ আৰু এখন ফিল আপ কৰি পেলাই ইয়াতে জমা দিব লাগিব আৰু ফাইনেলি পাছ পাই গ'লোঁ আৰু আমি এতিয়া আহি আমি য'লৈ যাম সেই ৰাস্তাটো পালোহি আমি এতিয়া ৰাইট চাইডে যাব লাগিব এইফালেদি আৰু এইফালে ৰাস্তাটো ইমান ভাল নহয় তো এনেকৈ আগলৈ গৈ থাকিব লাগিব খুব বেয়া ৰাস্তা আৰু ফাইনেলি আমি জেগাটো পালোহি আৰু আপোনালোকে আগলৈ চাই থাকক আৰু ফাইনেলি আমি এটা বৰ ধুনীয়া জেগা আহি পালোঁ বিৰাট ধুনীয়া জেগা হয় আৰু এইটো এটা মানে বহুতে নেদেখা জেগা হয় তো এনেকুৱা কিছুমান নেদেখা জেগাবোৰ এক্সপ্ল'ৰ কৰি ভাল লাগে তো আজি ইয়াতে আহিলোঁ আমি আৰু লগৰ কেইজন আহিছে তাহাঁতকো দেখুৱালোঁ তো জেগাটো আপোনালোকে চাবনে কি হয় তেনেহ'লে চাওক এইটো এটা বুদ্ধ মূৰ্তি হয় আৰু এইটো 280 ফুট উচ্চতা হয় ইয়াৰ তো বহুত ওখ চাওক কিমান ডাঙৰ আপোনালোকে চাওকচোন বিৰাট ডাঙৰ হয় আৰু ইয়াৰ উচ্চতা 280 ফুট আৰু এই জেগাটো আপোনাৰ অৰুণাচলৰ হয় ইয়াত নামটো হয় লাল পাহাৰ বুলি কয় জেগাটো খুব ধুনীয়া চাওক ৰাস্তাটো আহোঁতে খালি অলপ জংঘলে আহিব লাগে ৰাস্তা এতিয়ালৈকে বনা নাই বনি আছে লাহে ধীৰে হ'বগৈ এইটো এতিয়া ইয়াত কালাৰ কৰি থকা হৈছে যেতিয়া এইবোৰ চব শেষ হ'ব তেতিয়া ধুনীয়াকৈ ৰাস্তা বনিব আহি ভাল লাগিব আৰু আপোনালোকে আহিব পাৰে আৰু ইয়াত মই কেইটামান আপোনালোকক ড্ৰোন শ্বট দেখুৱাম আৰু খুব ভাল লাগিব আপোনালোকে চাই কিনে আৰু ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ Don't play with my heart, baby.
আচলতে এইটো এটা মন্দিৰ বনাই আছে ওপৰত আপোনাৰ এইটো বুদ্ধ মূৰ্তিটো আৰু তলত মন্দিৰ হ'ব এইটো এইফালে দৰ্জা আছে এইফালে ভিতৰত এইবোৰ মন্দিৰ হ'ব আৰু প্ৰিয়মো আহিছে আজি মোৰ লগত তো ইয়াত আহি কেনেকুৱা পালে নতুন জেগা এটা মই দেখালোঁ তোক কেনেকুৱা লাগিলে থেংকছ আজি হলিত ধুনীয়াকৈ দেখুৱালে আৰু আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া কিছুমান জেগা আছে যিবোৰ আপোনালোকে বহুতে দেখা নাই তো এইবিলাক চাবলৈ আহক ওচৰতে ইমান এটা ডাঙৰ চক কিমান ডাঙৰ এইটো 280 ফুট কিমান ডাঙৰ হ'ব পাৰে আপোনালোকে নিজে ভাবক আৰু আপোনালোকে আহিব কেতিয়াবা এইফালে আৰু আজিৰ ভ্লগটো আমাৰ ইমানেই আছিলে আৰু যদি চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ লগত আছে আজি প্ৰাঞ্জল আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে কি নাম আছিলে প্ৰাউড আছামিজ ৱাইটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগততো আছে প্ৰিয়ম তাকতো দেখিছে আগতে